হে গাইছ আজি আৰু ভিডিঅ'টো তামান ধামাকা হ'বলৈ গৈছে আৰু আজি ভিডিঅ'টো পথাৰৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু যিহেতু এতিয়া ভুই ৰোৱাৰ ছিজন আৰু এতিয়া আমি আহিছোঁ পথাৰত ভুই ৰুবলৈ আৰু গাইছ মই বেছি ভুই ৰুব নাজানো আপোনালোকে জানে নাজানে কমেণ্ট কৰি জনাব আৰু গাইছ যিহে ৰ'দ দিছে এনে কালা মানুহ কালা হৈ যাব লাগিব আৰু বেছি কৰি গাইছ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ কণ্টিনিউ কৰি যাব আৰু গাইছ এতিয়া আমি যাই আছোঁ যাই কেনে এতিয়া পাম আৰু পথাৰ আৰু যিহে ৰ'দ দিছে গাইছ ভাবি ভয়ে লাগিছে দেখিছে নহয় কি ৰ'দ দিছে ফুল ব্ৰাইটনেছ পাৰা দিছে গাইছ আৰু ছাতা লৈ লৈ বোকা খচি খচি যাইছোঁ গাইছ যি বোকা হৈছে নাই চাব পাৰে গাইছ আৰু এইফালে মুনু আহিছে আমাৰ এই ৰ'দৰ বোলে ভুই ৰুই বোলে আৰু এইফালে মামী আৰু এইফালে পেক দি থৈছে এইবাৰ ভুই ৰোৱাই কথা গাইছ আৰু এইফালে তামান ব্ৰাইটনেছ পাই দিছে সূৰ্য দেৱতাই আৰু গাইছ এতিয়া আমি ভুই ৰুম আৰু ভিডিঅ'টো চাই যাব এতিয়া মই ভুই ৰুবলৈ আৰম্ভ কৰিছোঁ গাইছ ভালকৈ নাজানো তথাপি চেষ্টা কৰিছোঁ গাইছ এইফালে মুনুৱে ভুই ৰোৱা মানুহ ক'ত ট্ৰেক্টৰৰ ওপৰত উঠি আছে ৰ'দৰ কাৰণে গাইছ আৰু এইফালে কি মজা ভিউ দিছে গাইছ যিমান ৰ'দ সিমান মজা ভিউ হয়